বুঢ়ী আই আৰু চতুৰ শহাপহু। এটা সময়ৰ কথা। এখন গাঁৱত এজনী দদালি বুঢ়ী আই আছিল। তেখেত গাঁৱৰ ল'ৰা-ছোৱালীবোৰক সন্ধিয়া সময়ত সকলোৰে অনুৰোধত কাহিনী শুনায়। এজনকৈ সকলো আহি বুঢ়ী আইৰ ওচৰত বহি কাহিনী শুনে। এদিন বুঢ়ী আইৰে কাহিনী ক'বলৈ আৰম্ভ কৰিলে। এখন ঘন অৰণ্যত এটা প্ৰকাণ্ড ভয়ংকৰ সিংহ বাস কৰিছিল। সিংহজনে প্ৰতিদিনে এজনকৈ জন্তু খাদ্য হিচাপে খাই ফুৰিছিল। অৰণ্যৰ সকলো জন্তু-জানোৱাৰ আতংকিত হৈছিল। অৱশেষত সকলোৱে মিলি মিটিং কৰি এটা উপায় বিচাৰি উলিয়ালে। সিংহৰ ওচৰত গৈ ক'লে, হে অৰণ্যৰ মহাৰাজ, আপুনি যদি প্ৰতিদিনে একোজনকৈ আমাৰ পৰা আহিবলৈ দিয়ক, তেন্তে আপুনি কষ্ট নোপোৱাকৈ আহাৰ পাব আৰু আমিও নিশ্চিন্ত মনে থাকিব পাৰিম। সিংহটোৱে এই কথাত সন্মতি দিলে। এতিয়া প্ৰতিদিনে একোজনকৈ জন্তু সিংহৰ ওচৰত আহি নিজকে আহাৰ হিচাপে আগবঢ়াই থাকিল। এদিন পাল পৰিল এজন চতুৰ চালাক শহাপহীটোৰ। শহাপহীটোৱে ইচ্ছা কৰি বহুত দেৰি কৰি সিংহৰ ওচৰত গ'ল। সিংহটোৱে তাক দেখাৰ লগে লগে খং কৰি ক'লে, কিয় দেৰি কৰিলা? শহাপহীটোৱে বিনম্ৰভাৱে ক'লে, মহাৰাজ, মই আহি আছিলো, কিন্তু বাটত আন এজন সিংহই মোক আগচি ধৰিলে। সিংহটোৱে কৈছিল, তেওঁ এই অৰণ্যৰ মহাৰাজা। মই ক'লো, আমাৰ ৰাজা আপোনাৰ কথা ক'লো। তেতিয়া সিংহটোৱে মোক ক'লে যে তেওঁ আপোনাক হেৰুৱাই ৰাজা হ'ব। এই কথা শুনি সিংহটো বৰ খং উঠি গ'ল আৰু ক'লে, তুমি মোক এতিয়াই তাৰ তাত লৈ যোৱা। মোক সি ক'ত আছে? এতিয়াই মই তাক শেষ কৰি দিম। শহাপহীটোৱে সিংহটোক এখন গভীৰ কুঁৱাৰ ওচৰত লৈ গ'ল আৰু তেওঁ ক'লে, এই কুঁৱাৰ ভিতৰত সেই সিংহটো আছে। সিংহটো পানীত চাই নিজৰ প্ৰতিচ্ছবিটো দেখিলে আৰু তেতিয়াই ভাবিলে, এইটোৱেই সেই দুষ্ট সিংহটো। খংৰা ভামাকতে সিংহটোৱে তাৰ প্ৰতিচ্ছবি কামুৰিবলৈ কুঁৱালৈ জাপ মাৰি দিলে আৰু লগে লগে পানীত পৰি ডুব গৈ মৰিল থাকিল। অৰণ্যৰ সকলো জীৱ-জন্তুবোৰে চতুৰ শহাপহীটোক ধন্যবাদ দিলে আৰু ফূৰ্তি কৰিব ধৰিলে। সেই দিনৰ পৰা সিহঁতে শান্তিত বাস কৰিবলৈ ধৰিলে। বুঢ়ী আইৰে হাঁহি মাৰি সকলোৰে পৰা বিদায় লৈ ঘৰলৈ যাবলৈ ওলাল আৰু কৈ গ'ল যে বুদ্ধি আৰু ধৈৰ্য থাকিলে সকলো সমস্যাৰ সমাধান কৰিব পাৰি।